হেল্ল' দোস্ত, এইটো মোৰ নতুন চেনেল হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধুসকল, আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ পৃথিৱীৰ শীৰ্ষত থকা 3জন হেকাৰ আৰু সিহঁতে কৰা অপৰাধৰ বিষয়ে। এতিয়া আলোচনা কৰোঁ আহক। বন্ধুসকল, এই হেকাৰৰ তালিকাত প্ৰথমতে ৰখা হৈছে গেৰী মেকিনন। তেখেতে 10 ফেব্ৰুৱাৰী 1966 চনত স্কটলেণ্ডত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁ টেকন'লজিৰ প্ৰতি বহুত আগ্ৰহী আছিল আৰু সেয়েহে অতি সহজে কম্পিউটাৰ জগতত অগ্ৰগতি লাভ কৰিছিল। গেৰীয়ে লণ্ডনত গৈ ফেব্ৰুৱাৰী 2001 চনৰ পৰা মাৰ্চ 2002 চনলৈ অৰ্থাৎ 13 মাহত নাছা আৰু আমেৰিকাৰ বেলেগ বেলেগ মুঠ 97টা ছিষ্টেম হেক কৰিছিল আৰু হেক কৰিবলৈ তেওঁ নাম ব্যৱহাৰ কৰিছিল I am solo, অৰ্থাৎ মই অকলে হয়। আৰু ইয়াৰ লগতে তেওঁ বহুত কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেমবোৰো ডিলিট কৰিছিল। ইয়াৰ ফলত ৱাশ্বিংটন মিলিটাৰী নেটৱৰ্কৰ 2000 কম্পিউটাৰ 24 ঘণ্টাৰ বাবে বন্ধ হৈ গৈছিল, যাৰ বাবে মুঠ $70 লাখ ক্ষতি হৈছিল। এই হেকিংটোক আমেৰিকাৰ ইতিহাসত সকলোতকৈ ডাঙৰ হেকিং বুলি কোৱা হয়। পিছত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গেৰী মেকিননে স্বীকাৰ কৰিছিল হেকিঙৰ জৰিয়তে তেখেতে এলিয়েন্স বিমানৰ ফটো লৈছিল, কিন্তু কানেকশ্যন বহুত শ্ল' হোৱাৰ বাবে তেওঁ ফটোখন ডাউনলোড কৰিব পৰা নাছিল। বন্ধুসকল, 2 নম্বৰ স্থানত ডাঙৰ হেকাৰৰ তালিকাত ৰখা হৈছে কেভিন মিটনিক। তেওঁৰ জন্ম হৈছিল 6 আগষ্ট 1963 চনত কেলিফৰ্ণিয়াত। সৰুৰে পৰা তেওঁ হেকিঙত যথেষ্ট আগ্ৰহী আছিল। 13 বছৰ বয়সত তেওঁ পাঞ্চিং কাৰ্ড ছিষ্টেমটো বাইপাছ কৰিছিল আৰু যাৰ দ্বাৰা তেওঁ লছ এঞ্জেলেছৰ যিকোনো বাছত বিনামূলীয়াকৈ ফুৰা-চকা কৰিব পাৰিছিল। 16 বছৰ বয়সত তেওঁ যিকোনো কম্পিউটাৰ নেটৱৰ্কত অবৈধভাৱে প্ৰৱেশ কৰাটো শিকি গৈছিল আৰু তাৰ পিছত ডিজিটেল ইকুইপমেণ্ট কৰ্পোৰেশ্যন নেটৱৰ্কৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ এটা ছফ্টৱেৰ কপি কৰিছিল, কিন্তু তাত তেওঁ ধৰাত পৰি গৈছিল। এই হেকিঙৰ বাবে তেওঁক 1 বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। জেলৰ পৰা বাহিৰত আহি পুনৰ তেওঁ টেলিফোন কোম্পানী পেচিফিক বেলৰ ভইচমেইল কম্পিউটাৰ হেক কৰিছিল। সেয়েহে 1995 চনত পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 3 বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। দ্বিতীয়বাৰ জেলৰ পৰা আহি তেওঁ বেয়া কাম কৰাটো এৰি দিছিল। এতিয়া তেওঁ কম্পিউটাৰ ছিকিউৰিটি পৰামৰ্শদাতা আৰু লিখক হিচাপে কাম কৰি আছে। তেওঁৰ আত্মজীৱনীক লৈ বহুতো চিনেমাও নিৰ্মাণ কৰা হৈছে। বন্ধুসকল, 3 নম্বৰ স্থানত ডাঙৰ হেকাৰৰ তালিকাত ৰখা হৈছে এলবাৰ্ট গনজালেছ। তেখেতৰ জন্ম হৈছিল 1981 চনত কেৰিবিয়ান আইচলেণ্ড নেশ্যন কিউবাত। 12 বছৰ বয়সত তেওঁ প্ৰথমতে কম্পিউটাৰ কিনিছিল আৰু পিছত 14 বছৰ বয়সত নাছাৰ কম্পিউটাৰ হেক কৰিছিল। গনজালেজে 2005 চনৰ পৰা 2007 চনলৈ 170 মিলিয়ন ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ ডিটেইলছবোৰ হেক কৰিছিল আৰু ইয়াৰ ডিটেইলছবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে তেওঁক ইণ্টাৰনেট জগতৰ সকলোতকৈ ডাঙৰ ফ্ৰড বুলি কোৱা হয়। কিন্তু 2008 চনত তেওঁ ধৰাত পৰি গৈছিল আৰু 25 মাৰ্চ 2010 চনত আদালতে তেওঁক 20 বছৰৰ দুবাৰকৈ কাৰাদণ্ড দিছিল আৰু এতিয়াও তেওঁ জেলত শাস্তি ভুগি আছে। বন্ধুসকল, এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু। আপোনালোকে বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।